মাই গড, বা জীৱনৰ প্ৰথম এক্সপিৰিয়েঞ্চ গাইজ। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি গৈ আছোঁ গোপাল কৃষ্ণ চাহ বাগান। তো আগতেও ইয়াৰ ওপৰত ভিডিঅ' এটা বনাইছোঁ, তাত গৈছোঁ মই। তো ভিডিঅ'টো চাই থাকা আৰু ফাইনেলি পালোহি গোপাল কৃষ্ণ চাহ বাগিচা। তো চাওক আপোনালোকে এইফালে তো মানে ইফালে দলং কেইখন আছে, তো দেখুৱাওঁ আপোনালোকক, চাই থাকক আৰু নে কি কোৱা দিব মনে? হয় হয় হয়, চাই থাকক চাই থাকক। দেখিছেনে কেনেকুৱা একদম মানে বাপ্পা ঐ। তো কেনেকৈ যাম আই, বা বেয়া হিলি দেখোন আই, বা অ' নাইবা তুমি নাইবা, তুমি তো বেয়া হিলি আছে গাইজ। তো মানে এটা বেলেগ ভয় লগা এটা ফিলিংছ। তো চাওক আপোনালোকে গাইজ, এখন নদী, ইফালে চাওক গাইজ কেনেকুৱা ভয় লাগিছে। তাকো দলংখনটো ফাটা ফাটা মানে ভয় ভয়তো পালোহি আৰু চাওক গাইজ এফালে চাওক একদম পূৰা একো নাই মানে ছাইডত। তো একদম পূৰা কঁপি গৈছোৱেই মই, বা কেনে ফাক আৰু গাইজ। তো মানে ছাইডত একোৱে নাই, চাওক এফালে তো একদম পূৰা পৰু পৰু লাগি যায় গাইজ। তো কেনেকৈ আহিলে তো ইমান বাপ্পা ঐ, মোৰ ইমান যে ভয় লাগিছিল নহয়, বা এই নোৱাৰি দেই এনেকৈ ভয় 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 একদম পূৰা। তো গাইজ চাওক না একদম এনেকুৱা এনেকুৱা। তো ছাইডত একো নাই, পূৰা মাজত ফাক ফাক, দেখিছেনে গাইজ? তো যোৱাবাৰ আহোঁতে মই মানে ইয়াত উঠা নাছিলোঁ, তো মানে এইবাৰ উঠছোঁ, বাপ্পা ঐ কি ভয় লাগছি মোৰ। তো মই মোবাইলেদি ক'ব নোৱাৰিম, ইমান তো ফাক আছে মাজত, ইমান ফাক। তো গাইজ তো আকৌ মই এনেকৈ তেনেকৈতো পাৰ হৈ যাম গাইজ। তো চাওক ইফালে চাওক একদম পূৰা ভয় 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 ভয়, বাপ্পা ঐ কেনাই জেগাত আহিলোঁ আই। তো গাইজ দেখছি না কিমান ফাক, বাপ্পা ঐ নোৱাৰি দেই এনেকৈ। তো গাইজ চাওক না ছাইডৰ ফালে একো নাই, তো এইফালে 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 নদী আছে। তো গাইজ ইফালে ইফালে মই মানে 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 তো গৈ আছোঁ ইফালে চাওক আপোনালোকে, তো বৰ বেলেগ। তো গাইজ ইফালে চাওক না, মই মানে এইবাৰ নধৰাকৈ যাম বাপ্পা ঐ কি হিলি আই দলংখন, বাপ্পা ঐ মাই গড, জীৱনৰ প্ৰথম এক্সপিৰিয়েঞ্চ গাইজ, ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। বা তো মই আৰু একো চোৱা নাই গাইজ, একদম আহি আছোঁ। তো পালোহি দেয়াৰ। তো এইফালে দেখছি না কিমান ফাক ফাক আছে। তো গাইজ এইখানি দলংটো দেখিছে না, ইয়াৰে লোকেল মানুহবিলাক কেনেকৈ আহে আৰু আমি কেনেকৈ আহিছোঁ, বা তো গাইজ এইখান দলং ইমান বাপ্পা মানে একদম পূৰা আকাশবিলাক কি ক'ম আৰু। তো লৰিটো থাকি সেইটোতো বাদ দিয়কচোন গাইজ। তো মানে একদম পূৰা ফাক ফাক আছে তোৰ মাজত, কি ক'ম আৰু আপোনালোকে চাই লওক। ফাইনেলি মানে এইখন দলংখনটো পালোহি এইটো মানে সিখন দলংটো এৰি থৈ আহিলোঁ। কেনে হেন গৈছে পূৰা, বাপ্পা ঐ হিলি গৈছে দলংখন, হিলিছে অলপমান চাচোন। তো গাইজ সেইগিলাই আৰু না কি। তো পাহাৰীয়া দৃশ্য এইবিলাক, পাহাৰৰ পৰিৱেশ। মই মানে গৈ আছোঁ ইফালে গৈ আছোঁ মানে। তো চাওক চাহপাত, তো চাওক দেখুৱাম আপোনালোকক, দেখুৱাব চেষ্টা কৰিম মানে। তো এইফালে চাওক আৰু। তো গাইজ হাই কি কৰ চাই তই এইগিলা কিয় জপিয়াইছা তই, কি নাই কৰোঁ দেখোন নাই, কি সুন্দৰ পৰিৱেশ বোলে। তই সুন্দৰ পৰিৱেশ দেখা নাই নেকি কেতিয়াও, কিয় নাই কৰিছ? অ' গাই গান এটা মাৰিব পাৰি না কি? পাই হা? তো গাইজ মই এটা বৈধ্য গান মাৰিম। কই না মোৰ এৰি গুচি গলি মোক
কোনোবা দূৰ পশ্চিমলৈ তেজৰ আবিৰ ঢালি মোক ৰঙাঙাৰ বুকু মোৰ জ্বলি চাই হ'বৰে বাকী দুদিনৰ পৃথিৱীত আলহী হ'বৰ বাকী গাইছ এইবিলাক চাওক কেনেকুৱা জেগা একদম মানে তো পাহাৰৰ জেগা এইবিলাক চাওক বাপ্পা ঐ বাপ তো গাইছ ইয়াত কণ্ট্ৰল কৰিব নোৱাৰিলে মানে একদম পুৰা পৰিব মানুহ এতিয়া ঘৰলৈ গৈ আছোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব আৰু তো আজিলৈ ইমানে তো বাই বাই তো গাইজ নাও আতে নাকি